এক নম্বৰ প্ৰশ্ন অসমৰ প্ৰধান জাতীয় উৎসৱ কি? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন এ বিহু। ২ নম্বৰ প্ৰশ্ন অসমীয়া সাহিত্য সংস্কৃতিৰ প্ৰাণ পুৰুষ বুলি কাক কোৱা হয়? উত্তৰ শ্ৰীমন্ত শংকৰদেৱ। ৩ নম্বৰ প্ৰশ্ন তামোল পাণৰ ব্যৱহাৰ তলৰ কোনটো সংস্কৃতিৰ পৰা আহিছে? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন এ অষ্ট্ৰিকসকলৰ পৰা। ৪ নম্বৰ প্ৰশ্ন অসমত দুৰ্গা পূজাত কেতিয়াৰ পৰা মূৰ্তি প্ৰচলন হয়? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি প্ৰতাপ সিংহৰ দিনৰ পৰা। ৫ নম্বৰ প্ৰশ্ন অসমীয়া লোকগীতসমূহ সাধাৰণতে কি নামেৰে পৰিচিত? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি নাম। ৬ নম্বৰ প্ৰশ্ন আঘোণ আৰু ফাগুন মাহত পালন কৰা পৰাগ উৎসৱ অসমৰ কোন জনগোষ্ঠীৰ উৎসৱ? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন এ মিচিংসকলৰ। ৭ নম্বৰ প্ৰশ্ন ঐতিহাসিক জোনবিল মেলা কোন ঠাইত অনুষ্ঠিত হয়? অপশ্যন এ জাগিৰোডত। ৮ নম্বৰ প্ৰশ্ন কেৰাই পূজা কোনটো জনগোষ্ঠীয়ে পালন কৰে? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি বড়োসকলে। ৯ নম্বৰ প্ৰশ্ন নামঘৰৰ অংগ কেইটা? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি ৪টা। ১০ নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত ঐতিহাসিক মহামায়া থান আছে? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন ডি বিলাচীপাৰা। ১১ নম্বৰ প্ৰশ্ন ইতিহাস প্ৰসিদ্ধ মহাভৈৰৱ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি বান ৰজাই। ১২ নম্বৰ প্ৰশ্ন নৱগ্ৰহ মন্দিৰ কোনটো পাহাৰত অৱস্থিত? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি চিত্ৰাচল পাহাৰত অৱস্থিত। ১৩ নম্বৰ প্ৰশ্ন কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰত অৱস্থিত? উত্তৰ অপশ্যন এ নীলাচল পাহাৰত। ১৪ নম্বৰ প্ৰশ্ন হিন্দু মুছলমানৰ মহামিলনৰ তীৰ্থস্থান বুলি অসমৰ কোন ঠাইত কোৱা হয়? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি হাজক। ১৫ নম্বৰ প্ৰশ্ন শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ অপশ্যন এ মন মেৰি ৰাম চৰণেহি লাগু। ১৬ নম্বৰ প্ৰশ্ন অসমীয়া ভাষা সাহিত্যৰ জনক কোন? আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি শ্ৰীমন্ত শংকৰদেৱ। ১৭ নম্বৰ প্ৰশ্ন শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি? উত্তৰ অপশ্যন ডি চিহুনো যাত্ৰা।
18 নম্বৰ প্ৰশ্ন অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন বি প্ৰহ্লাদ চৰিত্ৰ 19 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি আপোনাৰ সঠিক উত্তৰ হ'ল অপশ্যন চি বন কুঁৱৰী